দৰ্শক যদি শিৱসাগৰ যায় হিন্দী গীত গোৱাত বাধা আছে নেকি যে স্থানীয় যুৱকে কি কয় জুবিনে হিন্দী গীত গাব লাগে নে নালাগে হয় আচলতে ইতিমধ্যে শিৱসাগৰ যি কেন্দ্ৰীয় বিহু সেই কেন্দ্ৰীয় বিহুত জুবিনক আমন্ত্ৰণ কৰা নকৰাক লৈ বৰ্তমান এতিয়া আচলতে আলোচনা চলি আছে হয়তো জুবিন গাৰ্গে আহিব জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিব এই মুহূৰ্তত মূলত একাংশ জুবিন অনুৰাগী আছে জুবিন ফেন ক্লাবৰ একাংশ সদস্য জুবিন ফাউণ্ডেশ্যনৰ একাংশ সদস্য মই তেওঁলোকৰ ওচৰলৈ যাম এটা বিহু ৰঙালী বিহু সমাগত আৰু শিৱসাগৰলৈ হয়তো কেন্দ্ৰীয় বিহুত জুবিনে গীত পৰিৱেশন কৰিব যিখিনি বিহু কমিটিয়ে যিখিনি আচলতে বাধ্যবাধকতা আইন দিছে জুবিনে কি পিন্ধিব জুবিনে কি গান গাব এই ক্ষেত্ৰত জুবিন অনুৰাগী হিচাপে শিৱসাগৰত তেনেকুৱা কিবা বাধ্যবাধকতা থাকিব নেকি প্ৰথমতে কওঁ শিল্পীৰ কোনো ভাষা নাথাকে শিল্পীৰ নিজস্ব এটা স্বাধীনতা আছে তেওঁ হিন্দীয়ে হওক অসমীয়া হওক সকলো ধৰণৰ গীত পৰিৱেশন কৰিব পাৰে ইয়াত কালচাৰেল ড্ৰেছৰ কোনো কথা নাহে তেওঁ যিহেতু তেওঁ নিজৰ স্বাধীনতা আছে এজ এ কালচাৰেল শিল্পী ময়ো কওঁ তেওঁ যোনটো ইচ্ছামতে কৰিব বিচাৰে সেইটো কৰাই উচিত ধুতি পিন্ধি আচলতে গীত পৰিৱেশন কৰিব গৈছে এইটো আচলতে কিমান দূৰ গ্ৰহণযোগ্য বা কিমান দূৰ সম্ভৱ ধুতি পিন্ধি বিহু কমিটি অসম্ভৱ বুলিও নকওঁ কিন্তু কথাটো কি তেনেকুৱা গান হ'ব লাগিব আৰু জুবিন দাৰ কাৰণে মই তেনেকুৱা কোনো বাধ্যতামূলক বা যিকোনো শিল্পীৰ কাৰণে তেনেকুৱা কোনো বাধ্যতামূলক কোনোবা বিহু এখন ষ্টেজত মই নাভাবোঁ তাৰ শিল্পীৰ ভাষা নাই এওঁতো ক'লেই এতিয়া আৰু জুবিন দা হৈছে আমাৰ অসমৰ এজন অমূল্য সম্পদ বুলিয়ে ক'ব লাগিব আৰু তেখেতক আমি সকলোৱে অনুকৰণ কৰোঁ আমি ইয়াৰ পৰা শিৱসাগৰ বা জুবিন ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি যিখিনি তেওঁক আমি আগত লৈ পেলাই কাম কৰোঁ মূলত একাংশ যুৱতী আচলতে জুবিন অনুৰাগী আছে জুবিনে কি পিন্ধিব কি নিপিন্ধিব আচলতে তাক লৈ অলপ বিতৰ্ক হৈছে পুনৰ বিহু আহিছে পুনৰ জুবিন বিহু শিৱসাগৰ আহিব এই আপুনি অনুৰাগী হিচাপে কি কয় হয় হয় জুবিন গাৰ্গ ধুতি পিন্ধি যে গান গাব লাগে সেইটো কোনো মানে কথা নাই জুবিন গাৰ্গে নিজৰ ড্ৰেছ পিন্ধি নিজৰ কমফৰ্টেবল যোনটো হয় মানে ফিল কৰে সেইটো পিন্ধিব পাৰে আৰু ভাষা গানৰ ক্ষেত্ৰত কওঁ জুবিন দাৰ নিজৰ হিন্দী গান তেওঁ নিজে গাব তেওঁ নিজে যিহেতু সেইবিলাক হিন্দী গানৰ পৰা তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে তাৰপিছত সেইটোৱে কথা আৰু জুবিন কি ক'বা জুবিনে হিন্দী গান গাব লাগে নালাগে হয় প্ৰথমতে কওঁ এইখন অসমীয়া আমি অসমীয়া বুলি নিজকে পৰিচয় দিওঁ আৰু ইয়াতে বিভিন্ন জাতি জনজাতি লোক বাস কৰে হিন্দী ভাষী লোকো থাকে আৰু যেতিয়া জুবিন দাক প্ৰতিখন ষ্টেজলৈ মতা হয় তেতিয়া সকলোৱে বিচাৰে নিজৰ এটা গান গোৱাটো বা হিন্দীয়ে হওক বঙালীয়ে হওক বা বিভিন্ন নেপালীয়ে হওক সকলো প্ৰকাৰে গান গোৱা স্বাধীনতা এজন শিল্পী থাকিব লাগে মোৰ বোধে আন একাংশ লোকে কি ক'বা জুবিনে আচলতে জুবিনৰ ক্ষেত্ৰত বিভিন্ন লৈ বিতৰ্ক হৈ থাকে আকৌ বিহু আহিছে জুবিনক লৈ আচলতে কিছুমান আকৌ বাধ্যবাধকতা আহি পৰিছে কি ক'ব হয় এইটো বৰ দুখৰ কথা প্ৰত্যেক বছৰে আমি দেখোঁ বিহু মঞ্চ বিহু সন্মিলনৰ পূৰ্বে আমি জুবিন দাক বিতৰ্কক লৈ আচলতে মই এইটো কথা কওঁ যিসকল আমাৰ উদযাপন সমিতিসকল আছে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে যোৱা 25টা বছৰ জুবিন গাৰ্গক দেখি আহিছে তেওঁ কেনেদৰে মঞ্চত গীত পৰিৱেশন কৰে আৰু তাৰ তেখেতক লৈ গ'লে বিশেষকৈ জুবিন গাৰ্গক লৈ যে ধুতি পিন্ধি গীত পৰিৱেশন কৰিব লাগিব এনেকুৱা কোনো কথা নাই আৰু ইতিমধ্যে জুবিন দাৰ্গে স্পষ্টভাৱে কৈ দিছে যে মই এবাৰো হিন্দী গীত গাম আৰু তেওঁ আগতীয়াকৈ জনাইছে আৰু তেওঁ এইটোৰ লগতে জনাইছে যে মোক যদি কোনোবাই নামাতে মই তাত বেয়া পাবলগীয়া একো নাই আৰু এজন শিল্পী আজি জুবিন গাৰ্গৰ দৰে এজন শিল্পী অকল অসমীয়া গান হয় আজি 90% অসমীয়া গান গাইছে কিন্তু তাৰ সমান্তৰালভাৱে ভাৰতৰ বিভিন্ন ভাষাৰ গান গাইছে যাৰ ফলস্বৰূপে 100% শিল্পী হিচাপে প্ৰতিষ্ঠিত হৈছে গতিকে মই ভাবোঁ যে হিন্দী গান গোৱাত কোনো আপত্তি থাকিব নালাগে যিদৰে এজন বাহিৰা ৰাজনৈতিক নেতাই আজি হিন্দী ভাষাত কোনো এটা ভাষণ দিয়ে তেতিয়াতো আমাক কোনো আপোচ নকৰে ঠিক তেনেদৰে এজন হিন্দী ভাষীয়ে আমাৰ জুবিন দাক আমি যদি কওঁ বিশ্ব দৰবাৰত আমি পৰিচয় কৰাম সেই ক্ষেত্ৰত হিন্দী গান গালেও মানুহে ক'ব যে হয় এজন আমুক শিল্পী এখেতে এনেকুৱা ধৰণে হিন্দী গীত গাইছে গতিকে ই আমাৰ বাবে খুব দুখৰ কি ক'ব জুবিনে গাব লাগে নালাগে ভাস্কৰ মোৰ সময় কম আছে ইমান বাধ্যতামূলক নহয় তেওঁ ধুতি পিন্ধি গাব নালাগে বা লাগে তেনেকুৱা কোনো কথা নাই কিন্তু হিন্দী গানবোৰ গাব পাৰে মূল আচলতে জুবিনৰ এজন তুলনীয়া আচলতে ভায়েক আছে মই তেওঁৰ ওচৰলৈ যাম শেষৰ প্ৰশ্নমতে ওচৰলৈ যাম নীলৱ আছে জুবিনে আচলতে ভায়েক পাতি লৈছিলে শিৱসাগৰত আহি পেলাই জুবিনক লৈ পুনৰ বিতৰ্ক কৰিছে আকৌ শিৱসাগৰ কেন্দ্ৰীয় বিদ্যালয়ত আচলতে জুবিন অহা আনক লৈ আচলতে এটা প্ৰস্তুতি চলি আছে কি ক'বা নহয় বিশেষ একো নাই এতিয়া আপুনি লাষ্ট আমি পাপনৰ কেছটো চাওক আমি জুবিনৰ কথা কৈছোঁ জুবিনে আচলতে পাপন আমাৰ এটা নক্ষত্ৰ হয় সেইকাৰণে মই দুইজনৰ কথাই কৈছোঁ জুবিনৰ পাপন আমাৰ অসমৰ নক্ষত্ৰ হয় দুইজন আমাৰ নক্ষত্ৰ হয় যিদৰে পাপনক লৈ এটা সৰু কথা কিমান ডাঙৰ কৰিলে মই সেইটো ক'বলৈ যোৱা নাই যিগৰাকীয়ে সেইবিলাক কথাত জুবিনৰ প্ৰসংগত সুধিছোঁ জুবিনে হিন্দী গান গাব নে নাগায় বা জুবিনে কি পিন্ধিব জুবিনে 12 মাহত অকল মানুহৰ কাৰণে কানে কিন্তু বছৰত এমাহে ওলাই আহে বহাগ মাহত সেই বিতৰ্ক মানুহখিনি আৰু বিতৰ্ক মানুহখিনি বিচাৰি ফুৰে এইবাৰ পাপনৰ লগত কৰোনে কামটো ঠিক আছে ভাস্কৰ তেওঁলোকৰ চিন্তা সেইটো চৰ্চা কৰে ভাস্কৰ লতা আহিলে সেইটো চিন্তা কৰে ভাস্কৰ আমি জুবিন দাক ভাল পাওঁ জয় জুবিন দা আৰু চিন নাপাওঁ ভাস্কৰ বহুত ধন্যবাদ ভাস্কৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছে যে একাংশ মানুহে ভাবি থাকে এইবাৰ কাক মানে কোবাম জুবিন গাৰ্গ নে পাপন যিবিলাক আমি এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতি